হেল্ল' আজি আহিছো এয়া হেমন্ত দাসৰ তাৰপিছত মানে এতিয়া মানে পূজা ভাগ পাতিছে মানে কিবা পূজা পাতিছে তাকে পূজা খাবলৈ মাতিছে মানে ফোন কৰি মাতিছে তাৰপিছত এতিয়া আহি পাইছোঁ এতিয়া পূজাৰ মানে কেনেকুৱা ধৰণৰ কৰিছে পূজাটো সেই বিষয়ে মানে অলপমান কৈ দিব মনতে আজিকালি সেইকাৰণে মই অলপ দিবৰ কাৰণে মাতিছোঁ কিবা কাৰণে মাতিছে বুজিছো এয়া শিকাবলৈ লং পাই মাতি আছে লং পাই শিকাব দিবলৈ কি পিন্ধিছে সেইটো প্ৰয়োজন নাই কিন্তু কৰ্মখিনি কেনেকৈ কৰে মানে জানিবৰ কাৰণে এই ঠাণ্ডা দিনটো সোমাব পৰা কেইদিন গা ধোৱা নাই কৈছোঁ পানী জেগা চুইয়ে পোৱা নাই আমাৰ এই কাষৰ গৰাকী আজি আৰম্ভ কৰা হৈছে সেই নিমিত্তে আমাৰ আজি পূজা ভাগ আয়োজন কৰা হৈছে তেওঁক অলপ নিমন্ত্ৰণ দিলোঁ পূজালৈ পূজা বা কিবা এটা শিকিবৰ কাৰণে বুজিবৰ কাৰণে জানিবৰ কাৰণে বনোৱা ল'ৰা এইবোৰ বাগানটো এইবিলাকত বেছি গুৰুত্ব অঁ সেইবিলাক শিকাবৰ কাৰণে মাতিছে এতিয়া কোৱা এজনী কি আছে আমাৰ এইজন পূজা বুলি ক'লে কিবা শিৱ পূজা বুলি ক'লে মানে থাকে আছে আছে সকলোবোৰ ওলাব ন কিন্তু মই নাখাওঁ কিন্তু এইজনে খাই এজনে মানে এনি টাইম সেইবিলাকত ধৰিয়ে এইজনে সেই গাৰ্ডেন শ্ব'ত যিটো চলে সেইটো খায় অঁ আৰু পূজাৰ মানে পাতিসমূহ কেনেকৈ আয়োজন হৈছে সেইখিনি দেখাব পাৰোঁ পূজা আয়োজনত দেখাব আহিছে হেমন্ত দা পুৰা মোবাইলত ব্যস্ত গাৰ্লফ্ৰেণ্ডৰ লগত ব্যস্ত নেকি ভিডিঅ' কল কৰিছে গাৰ্লফ্ৰেণ্ডক কথা পাতি হ'লনে নাই হোৱা লগাই আছোঁ লগাই আছে মানে গাৰ্লফ্ৰেণ্ডক কি মাতি আছে ৰিচিভ কৰা নাই ৰিচিভ কৰা নাই ন